আছেতো বিকাশ দাহঁতৰ লগতো আছে ভিডিঅ' হয় নহয় সেইটো ভালকৈ চালে দেখা পাব এখেতক অঁ ক্ৰিকেট গুড মৰ্ণিং। তো ৰাতিপুৱা শুই উঠি মই মানে কি ৰাতিপুৱা শুই থকা নাই আৰু 12টা বাজিলে। তো 12টা বজাত মানে কি অকণমান অহা দেৰি হ'ল। মই ডেলিভাৰী দিবৰ কাৰণে আহিছিলোঁ মানে ডিউটিত আহিলোঁ আৰু সেই ডিউটি দিব আহোঁতে ফাৰ্ষ্ট ডেলিভাৰী দিব আহিছোঁ গাইজ। তো ফাৰ্ষ্ট ডেলিভাৰী দিব আহোঁতে আপোনাৰ কি দেখাম মানে আৰু এতিয়া আগতে দেখিছোঁ মই দেখিছোঁ ধৰি লওক আগতে আহিছোঁ এবাৰ। তো আপোনালোকেতো সেইকাৰণেতো চাই লওক গাইজ কি এইবিলাক আমাৰ হৈছে ড্ৰিম বাইক। আমি এতিয়া তথাপি মানে দেখিলে মানে কি মনটো ভাল লাগে আৰু সেয়াই আৰু লুকছ মজা লাগে ধুনীয়া লাগে কি ক'ব সেয়াই আৰু আমাৰতো ভাগ্যত নাই কি ক'ব দেখাইছোঁ বহুত ধুনীয়াকৈ দেখাইছোঁ চেক কৰক। তো গাইজ কেনেকুৱা লাগিল বাইকখন ক'ব কমেণ্ট কৰি। বহুত ধুনীয়া লাগে ইয়াত আহিলে সেইটো কাৰণে ভাল লাগে যিয়ে নহওক মানে কি দেখা পাওঁ আৰু বাইকখন লাৰিব পাওঁ আৰু নিজৰ হাতেদি সেইটো কাৰণে ভাল লাগে যিহেতু নিজৰতো অকাত নাই ইমানখিনি হোৱাত। তো সেয়াই আৰু তো বলক কিন্তু কেনেকৈ যায় আমি আৰম্ভ কৰোঁ। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই বিডি আপোনালোকৰ লগত তো আপোনালোকে চাই আছে বিডি চিল বাইছ অনলি। তো বলক কিন্তু কেনেকৈ যায় কি হয় আৰম্ভ কৰোঁ। তো গাইজ ফ'ল' কৰিব নাপাহৰিব ফেচবুক পেজত লগতে লাইক কমেণ্ট শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইউটিউব চেনেলত। তো বলক আজি দিনটো কি হয় দেখা যাওক। 6 hours later. তো গাইজ এতিয়া হৈছে গধূলা সময়ত। তো আপোনাৰ 7টা বাজি গৈছে 7:15 মান হৈছে। তো বহুত সময়ৰ পিছত আহিলোঁ তেতিয়া আমি 6:30 আহিলোঁ। তো 6:30 বজাত অহাৰ পিছতো আপোনাৰ অৰ্ডাৰ এটা নাথাকিলে। তো এঘণ্টা 2টা অৰ্ডাৰ লাগিছে মানে আধা ঘণ্টা মই এটা অৰ্ডাৰ লাগি আছে। ৰাইডাৰ চাইডাৰ বহুত আছে বহুত কেইখন বাইক আছে। তো বেছিও হৈছে বহুত কিবা কিবি বহুত মানুহ ৰখি আছে। তো আজি ইমান এটা দিনটো ভাল নহয়। তো এতিয়ালৈকে মোক 300 টকা এটা চোৱা নাই কিবা সেইটো মানে বেয়া লাগিছে। তো চাওঁ আগলৈকে এঘাৰলৈকে কি হয় কি নাই। তো বলক গাইজ এতিয়া হৈছে আপোনাৰ ৰাতি 10টা বাজি গৈছে। তো এতিয়া আমি ব্লিংকিট দি আছিলোঁ এতিয়া ডেলিভাৰী বহুত কম আজি বহুত বেয়া হৈছে। এয়া ভাই আজি দিনটো কেনেকুৱা হৈছে কিমান মাৰিলা এতিয়ালৈকে 500 মাৰিলা ঠিকে আছে বাৰু। মই 600 চুইছোঁ কৰে মানে 7 ঘণ্টামানত। তো আজি বহুত বেয়া এই আছিলে মিছল বোট বনাই আছে এইটো ছাৰ আমাৰ ছাৰ কোনে চিনি পাইছে অকণমান কমেণ্ট কৰিব ক'ৰবাত যদি দেখা পাইছে ক'ৰবাত ভিডিঅ'ত আছে যদি দেখা পাইছে কোন সময়ত চিনি পাব দেখা পাব কিন্তু আছেতো বিকাশ দাহঁতৰ লগতো আছে ভিডিঅ' হয় নহয় সেইটো ভালকৈ চালে দেখা পাব এখেতক। অঁ ক্ৰিকেটত আছে বিকাশ দাহঁতৰ লগত। তো সেয়াই আৰু সেনেকৈয়ে চলি আছে জীৱন বাকী ইয়াতে আৰু চাওঁ অকণমান দেৰিকৈ কি হয় কি নাই। যেতিয়া মই আছোঁ ৰুমত তো টাইম হৈ গ'ল 12টা। তো 12টা বাজি গ'ল 12টা বজালৈকে আমি বিশেষকৈ মাৰিলোঁ মই আজিও বহুতখিনি অৰ্ডাৰ চৰ্ডাৰ বেয়া ইমানখিনি ভাল নহয়। তো 797 এটা মাৰিলোঁ আজি টোটেল 10 ঘণ্টাৰ ভিতৰত মানে আৰু বহুত মানে এনেকৈ 10 ঘণ্টা হ'লে এনে জেনেৰেল দিনত যদি ভাল অৰ্ডাৰ থাকে তেনেহ'লে আপোনাৰ 1000-1200 ওপৰত পাৰ হৈ যায়। কিন্তু আজি মানে এনেকুৱা ভাল ইমান এটা নহ'ল। তো একো নাই কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়। তো গাইজ আজিলৈকে ইমানখিনিতে আছিলে। তো যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। জয় আই অসম।